তো হেই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমি গৈ আছোঁ ছট পূজা চাবলৈ। তো ইয়াৰে ঝাৰখণ্ডৰ ছট পূজা কেনেকুৱা হয় আপোনালোককো দেখাওঁ, আৰু আমিও গৈছিলোঁ, এনেকৈ ফটো উঠিছোঁ। আৰু সঁচাকৈ বহুত ভাল লাগে কিন্তু ছট পূজাৰ যিখিনি নিয়ম দেখায়। আৰু তো মই ৰাতিপুৱা গৈছিলোঁ এনেকৈ বজাৰলৈ, যাওঁতে আৰু বজাৰত এনেকৈ ছট পূজাৰ যিখিনি বস্তু লাগে ফল মূলৰ পৰা আদি কৰি সকলোখিনি বস্তু এনেকৈ ওলাইছিলে বজাৰত। দেখিছেনে, ইমান ধুনীয়া লাগিছে দেখিবলৈ, আৰু বহুত ভাল লাগে ছট পূজাৰ যিখিনি নিয়ম নীতিবিলাক সঁচাকৈ কিন্তু বহুত ভাল লাগে। আৰু এয়া দেখিছেনে, যি ফল লাগে সকলোখিনি ফলেই আছে, আৰু বজাৰত ভিৰো হৈছিলে আজি মানুহৰ ফল মূল কিনা হওক। এয়া দেখিছেনে, এটি উন্মাদনা মোৰ হিয়াতে, এটি সম্ভাৱনা কথাতে কলন বাগৰা উলাহত মই আপোন পাহৰা। তো এইখন হৈছে মেইন গেট ছট পূজা য'ত হৈ আছে। আমাৰ কোৱাৰ্টাৰৰ ওচৰতে এখন নদী আছে, মানে কোৱাৰ্টাৰৰ পৰা অলপ আৰু 5 মিনিটমান লাগে খোজকাঢ়ি আহিব পাৰি। আমি খোজকাঢ়িয়ে গৈছিলোঁ। তো সেই নদীৰ পাৰত এনেকৈ ছট পূজাৰ আয়োজন কৰে। তো ধুনীয়াকৈ সজাই পৰাই দেখিছেনে, ইমান ধুনীয়া লাগিছে। আৰু এখন দলঙৰ নিচিনা আছে, তো তাৰে কাষতে এইবিলাক সজাইছে, আৰু নদীখনত সকলোৱে পূজা কৰিছে। তো আমি যাওঁতে দেৰি হ'ল, আচলতে আমাৰ সেয়া দেউতাকৰ ডিউটি আছিলে, 12 ঘণ্টা ডিউটি আছিলে। চ' ডিউটিৰ পৰা অহাৰ পিছত আৰু যোৱা দেৰি হ'ল, কিন্তু হ'লেও গৈ পেলাই বহুত ভাল লাগিলে। আৰু এনেকৈ আমি গ'লোঁ, ফটো চটো উঠিলোঁ। আমি পূজা কৰিব নাপায় আচলতে, এবছৰলৈকে আমাৰ হেঁপাহ ঢুকোৱাৰ কাৰণে। তো সেইকাৰণে পূজা কৰিব নহ'ব আৰু। চ' এনেই চাবলৈ গ'লোঁ। এই দেখিছেনে, ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। মানুহ আচলতে বেছি নায়েই, এতিয়া খালীয়ে হ'ল মানুহ। আৰু ইয়াত দেখিছেনে নদীৰ পাৰত কি ধুনীয়া লাগিছে। আৰু এইটো হৈছে মণ্ডপটো য'ত আমি গৈ আছোঁ এতিয়া। মণ্ডপটোৰ ওচৰলৈকে আমি গৈ আছোঁ, আৰু এইখন হৈছে নদী। বৰ ধুনীয়া লাগে জেগাখিনি। আৰু এইবিলাক দেখিছেনে, কুঁহিয়াৰ এনেকৈ টাইন থৈছে, তাতেই পূজা কৰিছিলে দিনৰ ভাগত। মই অলপমান ভিডিঅ' দেখাম বাৰু, পূজাৰ ভিডিঅ'। ধরবে এরে দিয়া তো